আৰু শুনচোন তাইক এদিন লগ কৰাই দিবিচোন মানে তহঁতৰ কি চলি আছে মই কি গম নাপাওঁ বুলি ভাবিছ নেকি সব গম পাওঁ মই কিন্তু চাবি এইবোৰৰ লগতে পঢ়া শুনাটোও ভালকৈ কৰি যাবি নহ'লে জানই নহয় মই জানোৱেই বায়ে যে মোক বেয়া পাই নাথাকে বুলি মোৰ মতেতো আৰু অলপ দিবহে লাগিছে মই তোমাক কৈ থাকোঁ নে নাথাকোঁ এইবোৰ নাখাবলৈ বুলি তাকেহে মই এইবোৰ বস্তু শিকিবই নালাগিছিল গম পোৱা তেতিয়াহ'লে এইবোৰ বাদ দিয়া সকলোতকৈ জমনি কথাটো শুনা কি বায়ে তোমাৰ আৰু মোৰ কথাটো গম পায় আৰু এদিন তোমাক লগ কৰিব বিচাৰিছে হে কি কোৱা সঁচাকৈ মোৰ যে বহুত ভাল লাগিব সোনকালে এদিন লগ কৰাই দিবা হ'ব বাৰু ঠিক আছে খোৱা তুমি খোৱা মই বিলটো দি থৈ আহোঁ নালাগে আজি মই দিম মই কি এনেই আছোঁ নেকি তুমি খোৱা না মই দিম নহয় হ'ব যোৱা দাদা কেইটকা হ'ল আপোনাৰ 520 হৈছে 520 কিবা প্ৰব্লেম হৈছে নেকি নাই একো নাই ৱাছৰুম আছে আছে এইফালে হেল্ল' 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 কি হ'ল মাতটো আৰে তাইৰ লগত নতুন ৰেষ্টুৰেণ্ট এখনত খাবলৈ আহিছিলোঁ 520 টকা বিল হৈ গ'ল মোৰ লগত 300 টকা আছে বাকীটো সোনকালে মাৰি দে নহ'লে মই ইয়াতে বাচন ধুব লাগিব তয়ো মানে আৰু এবাৰতো চাই ল'ব লাগে ন যোৱাৰ আগতে মইনো কি জানো সোনকালে মাৰি দে না নহ'লে বৈদ্যজোৰকৈ লাজ পাম ৰ দিছোঁ গ'ল হ'ব দে $520 ন